পইট ভানু চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি ৰখি আছোঁ, ৱেইট কৰি আছোঁ গাড়ীৰ কাৰণে। মানে আমাৰ ট্ৰেইনখন আছে 4:30, এতিয়া ৰখি আছোঁ অলপ জলদি। প্ৰথমৰ বাবে বন্দে ভাৰতৰ ট্ৰেইনখনত আমি জাৰ্ণি কৰিছিলোঁ। আমি বন্দে ভাৰতত জাৰ্ণি বিগিন টু দাৰ্জিলিং। বন্দে ভাৰতৰ বহিয়ে কিবা এটা বহুত ফূৰ্তি লাগিছিলে, আমেজ লাগিছিলে। চ' আপোনালোককো দেখুৱাই আছোঁ আমাৰ বন্দে ভাৰতৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল, কি আমাক খাবলৈ দিছিলে তাতে, আৰু মজা লাগিলে, মানে বঢ়িয়া লাগিছে। চাই থাকক। প্ৰথমে আমাক খাবলৈ কাৰণে চাহৰ লগত বিভিন্ন বস্তু দিছিলে। সেইবোৰ মই ফটো উঠোৱা বা ভিডিঅ' কৰা নহ'ল, কিন্তু আমি যেতিয়া ডিনাৰ দিছিলে তাৰে কিছুমান ভিডিঅ' কৰিছিলোঁ। চ' আপোনালোকে চাই থাকক কি দিছে। আইসক্রিম এইটো আছে, আচাৰ আৰু আছে এইটো ৰুটি আৰু চচ আছে তলত, তলত আছে চচ আৰু আছে হেণ্ডৱাছ কাৰণে। ময়ো ডিনাৰ খোৱা ষ্টাৰ্ট কৰি দিলোঁ। সঁচাকৈ খাবলৈ অলপ মানে বহুতেই টেষ্টি আছিলে। চ' খালোঁ আৰু টেষ্ট কৰিলোঁ বন্দে ভাৰতৰ খানা, মজা লাগিলে খাই। চবেই খালোঁ আমি। মই ৰাতি সদায় খোৱাতকৈ বেছি এৰোঁ, মই চব এৰিছোঁৱে, লৈ খাব নোৱাৰিলোঁ। কিন্তু হাজবেণ্ডে খাই আছে পুৰা খাই দিব, মানে এটকাও লছ নকৰে, মানে পুৰা চোবাই আছে, এটকাও লছ নকৰে, পুৰা খাই দিবা ন, এটকাও লছ নকৰে। আকৌ আহি গ'ল ডিনাৰৰ পিছত আইচক্ৰীম, নাৰিকলৰ লাৰু।